মৃতদেহক বিয়া কৰা বৈধ। হয় বন্ধুসকল, আজি আমি এনে কেইখনমান দেশৰ সৈতে চিনাকি হ'বলৈ ওলাইছোঁ যিবোৰ দেশত মৃতদেহক বিয়া কৰা বৈধ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন ৰকমৰ আইন আছে। সিহঁতৰ মাজত এনে কিছু আইন আছে যিবোৰে সঁচাকৈ অবাক কৰি দিয়ে। 1950ৰ দশকৰ পৰা ফ্ৰান্সত এনে এটা আইন আছে যিটো আইনত মৃতদেহক বিয়া কৰা বৈধ। মৃতদেহক বিয়া কৰাক নেক্ৰোগামী বোলা হয় আৰু ফ্ৰান্সত এই বিয়া আইনগতভাৱে বৈধ। জনা যায় এটা বান্ধ ভাঙি 400 মানুহৰ মৃত্যুৰ পাছতেই এই প্ৰথাৰ প্ৰচলন ঘটে। এই ঘটনাৰ পাছতেই বিয়া ঠিক হৈ থকা নাৰী এগৰাকীয়ে নিজৰ দুখ সহ্য কৰিব নোৱাৰি ফ্ৰান্সৰ তৎকালীন প্ৰেছিডেণ্ট চাৰ্লছ ডে গেলেৰ ওচৰলৈ গৈ অনুৰোধ কৰে যাতে সিহঁতৰ বিয়া সম্পন্ন কৰিবলৈ দিয়া হয়। এই ঘটনাৰ কেইমাহমান পাছতেই ফ্ৰান্সৰ পাৰ্লিয়ামেণ্টে মৃত্যু পৰৱৰ্তী বিয়াক বৈধতা প্ৰদান কৰে। কিন্তু চৰ্ত হৈছে সিহঁতৰ বিয়া ঠিক হৈ থকা অৱস্থাত হ'ব লাগিব। মানে বিয়া ঠিক হৈ থকাৰ পাছত যদি স্বামী বা স্ত্ৰীৰ মৃত্যু ঘটে তেতিয়াহ'লে সিহঁতৰ বিয়া সম্পন্ন কৰিবলৈ দিয়া হ'ব। চীন আৰু চুডানতো এনেকুৱা নিয়ম প্ৰচলিত হৈ আছে। তথ্যখিনি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব। ধন্যবাদ। এনেধৰণৰ আশ্চৰ্যমূলক বা বাতৰিৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে বেলটো বজাই দিয়ক নতুন ভিডিঅ' তৎক্ষণাত